নমস্কাৰ ফ্ৰেণ্ডছ, তো মোৰ চেনেলত আপোনালোক আকৌ স্বাগতম জনাইছোঁ। আৰু আজি বেছি আছোঁ এতিয়া বৰ্তমান আমি 6 মাইলত। এণ্ড এতিয়া আমি যাম মানে চিনেমা চাবলৈ। ক'ত যাম আমি? চেণ্ট্ৰেল মল নেকি? চেণ্ট্ৰেল মল PVR তাতে ন, তাতে 83খন চাব যাম, যোনটো অলৰেডি ৰিলিজ হৈ গৈছিলে। কিমান টাইমত ৰিলিজ হৈছিল? 24 ডিচেম্বৰ ৰিলিজ হৈছিলে। তো মই আজি চাব ওলাইছোঁ আৰু সময় পাইছোঁ যিহেতু কলেজৰ টাইম নাপাওঁ। আৰু মোৰ লগত আছে ইলৰা, আমাৰ ফ্ৰেণ্ড, আৰু সলীম, আৰু ইফালে মুস্তাফা আহি আছে। মুস্তাফা আমাৰ লগৰ, তাৰ লগত একেলগত লগ হৈ কিনে আমি একেলগত বাছত উঠি যাম ডাইৰেক্টলি চেণ্ট্ৰেল মলত। আহি পালা? যাওঁ ব'লা। তো আমি যে গৈছিলোঁ ৰেডিচন ব্লুত, সিদিনা গৈছিলোঁ আৰু তাৰ নেক্সট দিনাখন আমাৰ কলেজৰ পৰা আকৌ নিয়া হৈছিলে মানে, বাট আল্টিমেটলি মই যাব নোৱাৰিলোঁ। তো তাতে কি হ'ল, মোৰ লগৰ আমাৰহঁতে ভাল এনজয় কৰিলে, মানে সিদিনাতকৈ যোৱাকালি আছিলে এইটো অকেশ্যনটো। তো আৰু বেছি এনজয় কৰিলে। লাভলীনা বৰাগোহাঁই আহিছিলে, তেনে অলিম্পিকত জিকিছিল। আৰু আমাৰ আদিল হুছেইন, কবিৰ সিঙৰ ডিন অফ দি কলেজ এতিয়া আছিলে, আদিল হুছেইনটো আহিছিল। আৰু মিছ কৰি দিলোঁ আৰু কি ক'ব, মানে আমাৰ ঘৰত অলপ কিবা এটা ফেমিলি অকেশ্যন আছিলে, ফেমিলি প্ৰগ্ৰাম এটা আছিলে, সেইকাৰণে মিছ কৰি দিয়া গ'ল। উপায় নাই আৰু, যেতিয়া কেতিয়াবা যদি আৰু চান্স পাওঁ নিশ্চয় যাম আৰু এবাৰ। তো আমি ফাইনেলি এটা আহি পালোঁ চিনেপলিছ। ইয়াতে চাম আমি, বাট ইয়াতে ডিভাইডাৰ আমি ৰাস্তা পাৰ হৈ যাব নোৱাৰোঁ। তো অলপমান আগলৈ গৈ কিনে ইউ টাৰ্ণ লৈ কিনেহে আহিব পাৰিম। তো বলক চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। তো ষ্টাৰবাক্স যে শুনি আছিলে আপোনালোকে, এইটো হয় ষ্টাৰবাক্স। এতিয়া কোন কোন আহিছে কমেণ্ট কৰি জনাব। আৰু আমাৰ এইটো মানে হেৰি নাই আৰু, ষ্টাৰবাক্সতে আহি ইমান দামী দি কফি খাম। তো বলক আমি চিনেমাই চাওঁ। ইমান ধনী মানুহ নহয় আমি। তো আগৰ পৰা আমি ৰাস্তাটো পাৰ ইউ টাৰ্ণ লৈ কিনে তাতে সোমাম। আৰু ভেকচিনেশ্যনৰ কিবা যদি কাম চাম যদি হয়, মানে ধৰি লওক যদি চাৰ্টিফিকেটটো চাই, মই এটাই ভেকচিন লোৱা আছে এতিয়ালৈ, কালি পৰহি মই ছেকেণ্ড ভেকচিনটো লৈ ল'ম। যদি চাওঁ প্ৰব্লেমটো যাতে নপৰে, যাতে আমি চাব পাৰোঁ। আৰু টুৱেলভ ভেকচিনটো যাতে নাচায় চাৰ্টিফিকেটটো, চাবলৈ গম পাব। লেপটপ যেতিয়া কিনিলোঁ, ইয়াতে কিনা নাই, মানে ইয়াতে চালোঁ নাই, ইয়াতে পোৱা নাছিলোঁ। মোৰ যিটো লাগে মানে লেজিয়নৰ আছিল। তো এটা মানে প্ৰব্লেম হ'ল, আমি গৈছিলোঁ যে তেতিয়া চিনেপলিছ চেণ্ট্ৰেল মলত সোমাব নিদিলে, যিহেতু মোৰ 12 ভেকচিনেশ্যন আছিলে, এটাই ভেকচিনেশ্যন আছিলে। বাকী লগৰবোৰকো কৈছিলোঁ মানে যাবলৈ, বাকী দুজনক ক'লোঁ, ইয়াতে যাব ইচ্ছা কৰা নাছিলে, মোৰ লগতে আহিব বিচাৰিছিলে। সিহঁতে যাব দিলোঁ। আৰু মোৰ লগত মুস্তাফা, আমি দুটা এতিয়া বৰ্তমান আমি গৈ আছোঁ বুক ফেয়াৰলৈ। কিনো কৰিম, বতৰৰ ফল নহয় দিয়কচোন, যিহেতু গভমেণ্টে এটা অৰ্ডাৰ দিছে। আৰু ধৰি লওক যদি যাব দিলেও হয়, পুলিচে পিছত চেক কৰিলে সিহঁতৰে মোৰ কাৰণে ফাইন লাগিলে হয়। সেয়াই আৰু উপায় নাই। মুস্তাফা বেয়া চেয়া নাপাবা আৰু, মোৰ কাৰণে তুমি যাব নোৱাৰিলা। মোৰ ফিল্মত ইমান ইণ্টাৰেষ্ট নাই। সেয়াই আৰু কি কৰিম, মোৰো মন আছিলে, চবেই ওলাই আহিলোঁ আজি ফিল্ম চাম বুলিয়ে। কিন্তু এটা নহ'লে আন এটাতো হ'ব। কালি পৰহি মানে ল'ব লাগিব। তাৰপিছত মোৰো ভুল দিয়কচোন, মই ল'ব লাগে ন, যিহেতু বহুত ফিল্ম হৈ গ'ল। বাট মোৰ জানুৱাৰীত ডেটটো আছিলে, তো মই জানুৱাৰীত ল'ম বুলি ভাবিছিলোঁ। তো বেলেগ কিবা ফিল্ম লাগিলে আমি দুজনে যাম, লগতে চাম নেক্সট টাইম, বেটাৰ লাইক নেক্সট টাইম। তো এতিয়া বুক ফেয়াৰে গৈ আছোঁ, বুক ফেয়াৰে দেখাম আপোনালোকক যিমান পাৰোঁ। আজি যিহেতু ইও চোৱা নাই, আৰু আচলতে তুমিতো বঙাইগাঁৱৰ হয় ন, তো বেছি আমাৰ গুৱাহাটীখন দেখাও হোৱা নাই, চিনি নাপায় ভালকৈ ক'ত গৈ কোনফালে কি। মই যিহেতু ইয়াৰে বাসিন্দা, মানে মই গুৱাহাটীখন ভালকৈ জানো, তো ইয়াৰে গুৱাহাটীখন দেখাম ইয়াক যেতিয়া সময় পাওঁ। কলেজৰ টাইমিংটো আমাৰ মানে নিমিলে কাৰণে অকল কলেজতে অহা যোৱা হৈ থাকে, গোটেই দিনটো কলেজতে গুচি যায়। তো সেই সময় পাইছোঁ যিহেতু আজি ছানডে বুলি ওলাই আহিছোঁ। তো বুক ফেয়াৰত আমি এতিয়া বৰ্তমান গৈ আছোঁ, আৰু পিছলৈ গুৱাহাটীখন দেখাম লাহে লাহে। সময়টো যিহেতু বহুত আছে এতিয়াও, আৰু 1 বছৰমান আছে আমাৰ ডিগ্ৰী শেষ হ'বলৈ। তো সেয়াই আৰু। তো আমি চানমাৰী ইতিমধ্যে পালোঁ, আৰু বুক ফেয়াৰ অকণমান আগত গ'লেই দেখা পাব। সিদিনা এবাৰ আহিছিলোঁ আগত, এদিন আহিছিলোঁ ষ্টাৰ্টিঙৰ দিনাখন। তাৰপিছত আজি লাষ্ট যিহেতু আজি এবাৰ আহিলোঁ। সেইটো ইয়াৰে মন্দিৰ, দুৰ্গা মন্দিৰ চানমাৰী। তো আমি টিকেট কাটিব গৈছোঁ, পাৰ হেড 10 টকাকৈ এডাল্টছ। তো সোমোৱাৰ লগে লগে এইখিনি দৃশ্য দেখা পাইছে আপোনালোকে। এইটো গেটৰ পৰা সোমাই আহি ইয়াতে দেখোন ডাবল ভেকচিনেট লাগে, আপোনালোকে দেখা পাইছিল চাগে ভিডিঅ'ত। বাট টিকেটটো কাটি কিনে দেখোন সোমাই গ'লোঁ। একো নাই দে, লাইফ ভাল মোৰ, ফিংগাৰ ক্ৰছ কৰি আছিলোঁ, আৰু সোমাব দিলেই দেখোন।
ইমান চোৱা নাই একো নাই আজি লাষ্ট হয়নে নহয় আজি লাষ্ট যিহেতু সোমাব পাৰিলোঁ আৰু আজি লাষ্ট এইটো চবে বুক কিনিব আহিছে ইয়াতে মই সেইদিনাই কিনিলোঁ 2খনমান মুস্তাফা কিবা ল'ম বুলি ভাবিছা নেকি ভাবি আছোঁ চাওঁ কি কৰোঁ আৰু এতিয়ালৈকে আৰু কনফাৰ্ম নাই না চাগে কিবা ডিছকাউণ্টত দিব আজি যিহেতু লাষ্ট হয় কমিক্স বুক বাকী চবতেতো বুকছে হয় ইয়াতে কিছুমান মেডিচিন কিবা বেলেগ কিবা কিবি আছে মেডিচিনৰ ইয়াতে ইফালে আৰু এটা আছামী উডেন হেণ্ডক্ৰাফ্ট ইয়াতে দেখা পাইছে আপোনালোকে এইখিনি গোটেই ষ্টেচনাৰী দোকান ইয়াতে কিছুমান যন্ত্ৰ দেখিব পাৰে টেলিস্কোপ কেম্পাছ হয় এই टेलीस्कोप का कितना दाम होगा वो 5,000 3,900 वो ब्लैक वाला 5,000 और वो 3,900 এই বস্তুটো কিন্তু চবতে হেল্পফুল কিবা আমাৰ মানে সাৰ্ভাইভ কৰিবৰ কাৰণে এই বস্তুটো চবে লৈ যায় মেন ভাৰ্চেছ ৱাইল্ডটো চাগে দেখিব পাৰে এইটো ইয়াতে আপোনালোকে কেচি এভৰিথিং কিবা কিবি পাব কটাৰী सब साइज का है क्या এইফালে দেখাই দিয়া এবাৰ এইটো 5D ফটো ন মিলাই দিয়া অলপ দেখাই দিয়া অঁ আৰু ইফালে দেখা পাব পাৰে 2D 3D ফটোবোৰ চবতকৈ ডাঙৰ ৰিভিউ কিউবিটো আৰু ইয়াৰ একদম স্মলেষ্ট পিচ চাইজটো চাওক তো ইয়াতে এখন ইণ্ডিয়া মেপ এখন ল'লোঁ ইফালে ইণ্ডিয়া মেপটো দেখিছে এইটো 40 रुपीस হয় 10% ডিছকাউণ্ট কৰি দিলে এইটোৱে 36 মান হয় 35 মানত দিলে আসাম বুক ফেয়াৰ এইটো কাৰ্যালয় হয় আৰু ইফালে ফুড কোৰ্ট মানে ফুড চেণ্টাৰ এটা আছে ইয়াতে যোনে আহে ইফালে খাব পাৰিব তো তাৰ বুক ফেয়াৰৰ পৰা ওলাই আহি এতিয়া আমি কিবা খাব গৈ আছোঁ ভাবিছোঁ থুকপা এটা ৰেষ্টুৰেণ্ট আছে তাৰ ভিতৰখিনি দেখাম আপোনালোকক তো তাৰে ভিতৰত আমি যাওঁ কিবা এখন খাই লৈ আমি নিজে ঘৰে ঘৰে গুচি যাম আৰু বুক ফেয়াৰত ইমান দেখাবলৈ ইমান একো নাছিলে বুক আছিলে আৰু যোনে যি ইণ্টাৰেষ্টেড বুক লৈছে মই এটা পলিটিকেল ইণ্ডিয়া মেপ লৈছোঁ আৰু সেয়ে তো আজি যিহেতু লাষ্ট ডেট তো আজি শেষ হৈ যাব আৰু অহা বছৰে আৰু যাম আমি হয়নে নাই অহা বছৰ আকৌ আহিম মুস্তাফা ইয়াতে ভেকচিনেশ্যন চাব নেকি আৰু নাচাই নেকি নাচাই পইচা পালে আজিকালি চবতে দিব তো ইয়াতে থুপকাত আহিছোঁ আমি আৰু এক থুপকা দুটা অৰ্ডাৰ দিছোঁ আমাৰ কাৰণে 70 रुपीस অ'কে আৰু মোৰ লগৰ ছোৱালীজনী পিনে বহি আছে মাতিব লাজ লাগিল কাৰণে মাতি দিলোঁ পটককৈ তো আমাৰ এক থুপকা আহি পালে মুস্তাফা খাবনে গোটেই পাৰিবা দে হা চাওঁ খাই চাওঁ আজি ফাৰ্ষ্ট টাইম অৰ্ডাৰ দিছোঁ যিহেতু এক থুপকা খাই চাওঁ থুপকাৰ ভিতৰত এইমাত্ৰ ওলাই আহিলোঁ এই চাইডে এটা আছে আপোনাৰ এই চাইডে আছে জোতা এই জাষ্ট পিন্ধিলোঁ আৰু বাহিৰলৈ ওলাই আৰু ঘৰে ঘৰে যাওঁ ন ভাল লাগিলে খাই দে ব'লা ইফালে আমি দহি ফুচকা অৰ্ডাৰ দিছোঁ 50 रुपीसকৈ 50 रुपीसকৈ হয় তো খাই কেনেকুৱা লাগে মই কৈ আছোঁ মজা অল্টিমেট তো এইখিনিয়ে আছিলে আমি ওলালোঁ এতিয়া খাই লৈ এতিয়া ঘৰত যাওঁ ছানডে বুলি ওলালোঁ আজি ইফালে বেয়াও আছিলে যদিও ইফালে ভালো আছে মানে ফুৰিও আহিলোঁ কিবা এটা কৰিলোঁ তাৰপিছত সেয়ে আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব একদম বাই বাই